অসমৰ জনপ্ৰিয় কৌতুক অভিনেতাজন আৰু আমাৰ মাজত নাই। হয় বন্ধুসকল, এই খবৰে পুনৰ শিল্পী সমাজত শোকৰ ছাঁ পৰিছে। সকলোকে হহুৱাই ভাল পোৱা কৌতুক অভিনেতাজনে আত্মহননৰ দৰে পথ বাছি নিজেই ৰেলৰ আগত জঁপিয়াই জীৱন শেষ কৰে। সঁচাই এক হৃদয় বিদাৰক ঘটনা। এতিয়া অভিনেতাজননো কোন জানিবলৈ ভিডিঅ'টো শেষৰলৈকে চাব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। এই কৌতুক অভিনেতাজনৰ ঘৰ হৈছে গুৱাহাটীৰ মঠঘৰীয়াৰ হৰেশ্বৰ ডেকা। বুধবাৰে মহানগৰীত নুনমাটিত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনাটো। এসময়ত কৌতুক অভিনেতা হিচাপে জনপ্ৰিয় হৈ উঠিছিল হৰেশ্বৰ ডেকা। জানিব পৰা মতে আৰ্থিক দীনতাৰ বাবে শিল্পীগৰাকীয়ে ঘৰৰ পৰা ওলাই আহে আৰু ৰেলৰ আগত জঁপিয়াই আত্মহত্যা কৰে। শেষত অভিনেতাজনৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে তেওঁ পৰিয়ালবৰ্গলৈ এই শোকৰ মুহূৰ্তত গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।